শুনা আকৌ তোমাৰ ঘৰটো কিমান ডাঙৰনো? মোৰ ঘৰটোতো বহুত ডাঙৰ। তুমি গৈ গৈ তোমাৰ ভৰি বিষাই যাবগৈ, খতম কৰিব নোৱাৰিবা, ইমান ডাঙৰ ঘৰ। বা আই লাভ ইউ। আই লাভ ইউ টু মোৰ মালটো। এই কফি দোকানখন মোৰে হয়, চাহপানী খাবা নেকি তুমি ইয়াত? নাই নাখাওঁ, মোৰ চাহপানী খালে মুতিব লাগে। মুতিব লাগে বুলি কি চাহপানী নাখাবা নেকি? সেই নাখাওঁ চাহপানী, মোৰ বহুত জোৰছে মুতিব লাগে অ', কিনো ক'বা আৰু। সেই এই চকীকেইখনত বহি যোৱা, দুইটা চাহপানী খাওঁ। আৰে নাখাওঁ বুলি ক'লে মই মুতিব লাগে বুলি ক'লোঁ নহয়। আৰে খং নকৰিবা আকৌ, ৰিলেক্স। ব'লা চাহপানী নোখোৱা যদি ব'লা, মোৰ ঘৰলৈ লৈ যাওঁ ব'লা। ব'লা তোমাৰ ঘৰটো দেখুওৱা মোক কিমান ডাঙৰ চাওঁ। মোৰ ঘৰত বহুত ডাঙৰ মোটা ৰুম আছে, যিমান মোটা মুতি থাকিব পাৰিব। ব'লা। তুমি সঁচাকৈ কৈছা নি? ইমান ডাঙৰ মোটা ৰুম আছেনে? ব'লা পূৰা মুতিম মই তাতে, ব'লা। এইটো চোৱা মোৰ ঘৰ কিমান ডাঙৰ দেখিছা? ইমান ডাঙৰ ঘৰ জীৱনত তুমি ক'ৰবাত দেখিছা? অ' সঁচাকৈ এডাল দেখোন ইমান ডাঙৰ ঘৰ মই জীৱনত দেখা নাই কিন্তু দেই। ৰখিবা দেই, মই ঘৰটো চাই আহোঁগৈ এবাৰ। বা বৰ ধুনীয়া ঘৰ দেখোন। ধেই তেওঁ তোমাৰ সমান ধুনীয়া নহয়। সেই মোৰ এনেকৈ নক'বা আকৌ, লাজ লাগে নাই। ধেই ইমান লাজ কৰিবলৈ দৰকাৰ নাই নহয়, মই তোমাৰ মতা হয়। আই লাভ ইউ টু মাই বেবী। আই লাভ ইউ টু মাই মালটো। অহ, ইমান দিনে তোমাৰ নামটো সোধা নহ'ল নহয়, তোমাৰ নামটো কি? মোৰ নামটো চুটি বন্তি। আইয়া বৰ ধুনীয়া নাম দেই, ইমান ধুনীয়া নাম মই কিন্তু শুনা নাই কিন্তু দেই। থেংক ইউ। আহা ঘৰ আৰু চাই লোৱাহি, ঘৰৰ চব জেগাবোৰ তোমাক দেখাই দিম। তুমি ভাত চাত বনাব লাগিব নহয়, ইয়াত মুতিব লাগিব নহয়। অঁ গৈছোঁ ৰখিবা। তুমি কি খাই ভাল পোৱা? মই কঁঠালগুটি খাই বিৰাট ভাল পাওঁ, দাইলৰ লগত খাই বহুত ভাল লাগে। মই হ'লে নিশ্চয়কৈ ভাল নাপাওঁ দেই কঁঠালগুটি খাবলৈ। এইটো চোৱা মোৰ কিচেন। সঁচাকৈ দেই, বৰ ধুনীয়া কিচেন দেই। আমিতো জুই সিয়া আছিলোঁ, আমি এনেকুৱা কিচেন জীৱনতো দেখিয়ে পোৱা নাই। ব'লা আৰু বহুত ৰুম আছে চাবলৈ, ব'লা নহ'লে ৰাতি হ'লে মানে অকণমান দিগদাৰ হ'ব। ব'লাচোন, কেনেকুৱা ৰুম আছে চাওঁ। মই নিজৰ কাৰণে পচন্দ কৰি লওঁ, ব'লা। এইটো চোৱা ডাইনিং ৰুম, ইয়াত তুমি কিতাপ পঢ়িব পাৰিবা, টিভি চাব পাৰিবা, ইয়াত বহুত যি কৰিব পাৰিবা। দেই চালা, মই কিতাপ চিতাপ নপঢ়োঁ দেই। কিতাপ মোৰ যাতে পঢ়িব মন নাযায়, মোক পেলাই দিয়া কিতাপ বেয়া পোৱা, কি বালটো কৰিবলৈ থৈছা? ঠিক আছে, তুমি কৈছা যদি কিতাপ চব পেলাই দিম এবাৰ, ঠিক আছে? ঠিক আছে, থেংক ইউ। সেই বুলি চুমা এটা দি দিয়া। কেনেকুৱা লাগিলে কোৱা? বিৰাট মজা লাগিলে দেই। এইটো চোৱা বেডৰুম, ইয়াত আমি দুটা শুম। বা বৰ ধুনীয়া বেডৰুম দেই। আমিতো মাতি থৈছিলোঁ, আমিতো এইবোৰ দেখিয়ে পোৱা নাই জীৱনত। আৰে মই আছো নহয়, চব দেখিবা, মোৰ লগত থাকা অকল। যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো ভিডিঅ'টো লাইক কৰি দিব। ইয়াৰ যদি পিছৰ ভাগটো যদি আপুনি চাব বিচাৰিছে মোৰ চেনেলত কেইদিনমানৰ পিছত পাই যাব, আৰু ইয়াৰ যদি আগৰ ভাগটো চাবলৈ বিচাৰে মোৰ চেনেলত মই আপলোড কৰি থৈছোঁ, সেইটো আপুনি চাব পাৰিব। তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰক। গুড বাই।